কেইটা বাজিল এবাৰ ঘড়ীত চাওকচোন। বিয়াৰ দুদিনমান পাছতেই তাৰ এনে সাহসী প্ৰশ্নই মোক বিচলিত কৰিলে। তেতিয়া ঘড়ীটোলৈ চাই দেখিলোঁ ৰাতি 12:30 বাজিছে। মই তেতিয়া দৰজাৰ বাহিৰত মুখখন বেকেটা কৰি ভিতৰলৈ সোমাই আহি বিৰক্তিৰে কাষত বহি ক'লোঁ, শুনা, মোৰ এতিয়া বিয়া কৰাৰ ইচ্ছা নাছিল। মা দেউতাৰ পচন্দতহে তোমাক বিয়া কৰাইছোঁ। অন্য কোনো ছোৱালীৰ সৈতেও মোৰ সম্পৰ্ক নাই। কিন্তু বিয়াৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নাছিলোঁ। সেয়ে মই বিচাৰিলেও সহজে তোমাক পত্নী বুলি বা পত্নীৰ অধিকাৰ দিব নোৱাৰিম। কথাখিনি শেষ নহওঁতেই তাই মোৰ শ্বাৰ্টৰ কলাৰটোত চেপি ধৰি ক'লে, মোক খেলাৰ পুতলা ভাবিছা নেকি? পচন্দ হোৱা নাই, বিয়া কৰিব খোজা নাই, এইবোৰ আগেই ক'ব নোৱাৰিলে? নিজৰ মাৰ মন ৰক্ষা কৰাৰ বাবে মোৰ সকলো আশা স্বপ্নক বলিদান দিবলৈ অধিকাৰ ক'ত পালে আপুনি? বিয়া কৰাৰ ইচ্ছা নাই সেয়া মোক আগতেই ক'ব পাৰিলেহেঁতেন। মই বিয়া ভাগি দিলোঁ হয়। মাৰ প্ৰতি ভণ্ড ভক্তি শ্ৰদ্ধা দেখুৱাব গৈ মোৰ জীৱনত কিয় এনেদৰে নষ্ট কৰিলে? মইতো আপোনাৰ কোনো ক্ষতি কৰা নাই। কাপুৰুষ কৈ মোৰ কলাৰটো এৰি দিলে। তাই একো ক'লে, যি হ'বৰ আছিল সেয়াটো হ'লেই। পত্নীৰ অধিকাৰ আপোনাকো দিয়া নহয়। যাওক, তলত শুই থাকক। আজিৰ পৰা মোৰ বিচনাত একদমেই শুব নোৱাৰিব। মই বাধ্য ল'ৰাৰ দৰে চুপচাপ হৈ মজিয়াত গামোচা এখন পাৰি শুবলৈ ল'লোঁ। মনে মনে ভাবিছোঁ, কেনে গুণ্ডা টাইপৰ দেখোন এইজনী। জীৱনত এনে ছোৱালীটো দেখা নাই। সেন হৈ ঘৰলৈ আহি ফেঁচা হৈ শুই আছোঁ। তাতে আকৌ বিচনাখনো নাই। আকৌ এইজনীৰ লগত গোটেই জীৱনটো। হে ভগৱান, মোক মাৰি নিয়া। মোৰ জীৱনটো গ'ল আৰু। মোৰ তলত টোপনি অহা নাই। ইকাতি সিকাতিকৈ ঘূৰি আছোঁ। কেতিয়াও তলত শুইয়ে পোৱা নাই। কিন্তু আজি নিজৰ সমতত বিয়া কৰাৰ বাবেই ফ্ল'ৰত শুব লগা হ'ল। তাতে আকৌ মহৰ যি আন্দোলন, উফ, সহ্য হোৱা নাই। ইমানবোৰৰ পিছতো কেতিয়া যে চকুত চিলমিল টোপনি আহিবলৈ ধৰিলে গমকেই নাপালোঁ। হঠাৎ সজাগ হৈ দেখিলোঁ মোৰ গাত কোনোবাই ব্লেংকেট ঢাকি দিছে। মনটোত অলপ স্বস্তি আহিল। গুণ্ডা হ'লেও মানুহ ভাল, মানে দয়া মায়া আছে। পিছদিনা শুই উঠি দেখিলোঁ টেবুলত চাহ ৰখা আছে। ফ্ৰেছ হৈ আহি চাহ খাই ফোনটো টিপিবলৈ ধৰিছিলোঁহে, হঠাৎ তাই সোমাই আহিল। ইমান দেৰিকৈ উঠি এতিয়া বহি আছে। তলত ডাইনিং টেবুলত সকলো আপোনাৰ বাবে ৰৈ আছে, সোনকালে আহক তললৈ কৈ মোৰ কাষলৈ আহিল। ঘপককৈ আহি মোৰ কাণৰ কাষত লাহেকৈ ক'লে, নহ'লে ৰুমলৈকে লৈ আনো নেকি? মোৰতো হাৰ্ট এটেক হ'বলৈ গৈছিল, ভাগ্যতহে বাচিছিলোঁ। মই ভাবিলোঁ কালিৰ দৰে এইবাৰো কলাৰটোত ধৰি মোক তললৈ টানি নিব, তাতে আকৌ সকলোৰে সন্মুখত। কিন্তু স্বৰ সলনি হ'ল। 1 ছেকেণ্ডৰ বাবে বাচি গ'লোঁ। ছোৱালী এজনী ইমান ধুনীয়াকৈও ক'ব জানে বুলি জনাই নাছিলোঁ। ৰাতিটো ভাবিছিলোঁ একেবাৰে হিটলাৰৰ নাতিনীয়েকজনীয়ে মোৰ লাইফত আহিল। এতিয়া দেখোঁ মায়াময়ো। ৱাও, মোৰ প্ৰথমবাৰৰ বাবে আজি তাইৰ প্ৰতি বিৰক্তি ভাৱটো আঁতৰি গ'ল। হঠাৎ এটা বিকট শব্দ। বাস্তৱত আহিলোঁ, দেখিলোঁ সৰু টেবুলখনৰ কাষত তাই পৰি গৈছে। তাই বহুত কষ্ট পাইছে। টেবুলৰ কোণত আঁঠুৰে খুন্দা খাইছে। দৌৰি গৈ হাতত টানি তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ। কেনে মানুহে আপুনি? তাই ক'লে। মইতো একদম চক খাই উঠিলোঁ। ক'লোঁ, মই কি কৰিলোঁ আকৌ? আৰু তাই ক'লে, মাটিত পৰি আছোঁ, উঠিব পৰা নাই। কোলাত লৈ মোক বিচনাত শুৱাই দিয়াৰ পৰিৱৰ্তে মোৰ হাতখনহে টানি আছে। মই তাইক কোলাত লৈ বিচনাত শুৱাই দিলোঁ। মোক জোৰকৈ সাৱটি ধৰি তাই ক'লে, ইচ্ছা হয় এনেদৰেই জীৱনটো আপোনাক ধৰি থাকিব পাৰিলে, কিন্তু আপুনিতো মোক পচন্দই নকৰে। কথা শেষ কৰি তাই হুমুনিয়াহ কাঢ়িলে। মোৰ বুকুত কোনোৱে চেপি ধৰা যেন লাগিলে। মোৰো ক'বলৈ ইচ্ছা গ'ল, কপালত চুমা এটা দি, পাগলী, ময়ো যে তোমাক ভাল পাই পেলাইছোঁ। কিন্তু নোৱাৰিলোঁ। নাজানো কোনোবা এটা শক্তিয়ে মোক বাধা দিলে। এই সুযোগত তাই মোক ঠেলা এটা মাৰি বিচনাত পেলাই দৌৰি ওলাই গ'ল। তাই ওলাই যোৱাৰ সময়ত ভৰিখন চালোঁ, একেবাৰে ঠিক ঠাক। তাতে আকৌ লেগেৰাই নগৈ দৌৰিছে। মানে ইমান পৰে মোক আকৌ হিটলাৰীজনীয়ে মূৰ্খহে বনাই গ'ল। ধৈত, ফুল পাগলী এইজনী।
পাগলীৰ সৈতে এনেদৰে প্ৰেম কৰি কৰি পাৰ হৈ গ'ল 2টা বছৰ। এতিয়া ইজনে সিজনক এৰি একো ভাবিবই নোৱাৰোঁ। মোৰ পাগলীজনী এতিয়া গৰ্ভৱতী। আজি বাচ্চা জন্ম হোৱাৰ তাৰিখ দিছে ডক্টৰজনে। মই অফিচত আছিলোঁ। হঠাৎ দেউতাৰ ফোন পাই দৌৰি আহিলোঁ হস্পিটেললৈ। গৈ শুনিলোঁ মোৰ ঘৰত হেনো এজনী সৰু ৰাজকন্যা আহিছে। কিন্তু মোৰ পাগলীৰতো কোনো শব্দ নাই। ভয়ত জিকাৰ খাই উঠিলোঁ। বহুতৰ মুখত শুনিছোঁ বাচ্চা জন্ম দিয়ে মৃত্যু হৈছে বহুত পশুটি। সেই ভয়ত বেবী বিচৰা নাছিলোঁ। কিন্তু তাই আকৌ ওলোটা বেবী এটা লাগিবই। সেয়ে ইচ্ছা পূৰণ কৰিবলৈ গৈ আজি ছোৱালীজনীৰ জন্ম হ'ল। আৰু ভাবিবলৈ পৰা নাই, 1 ছেকেণ্ডো নষ্ট নকৰাকৈ এক প্ৰকাৰ দৌৰি গ'লোঁ কেবিনলৈ। গৈ দেখিলোঁ বেবীটোৱে হাত ভৰি লৰচৰ কৰি চাই আছে। কিন্তু মোৰ পত্নীৰ চকু বন্ধ কৰা আছে। তাইৰ নিশ্বাস আছে নে নাই তাক পৰীক্ষা কৰাৰ ধৈৰ্য নহ'ল। জোৰকৈ ধৰি চিৎকাৰ কৰিলোঁ। হঠাৎ মোৰ কাণখনত দুখ পালোঁ। দেখিলোঁ তাই মোৰ কাণৰ লতিত লাহেকৈ কামুৰি দিছে আৰু কৈছে, কি ভাবিছিলা তোমাক অকলশৰীয়া কৰি গুচি যাম নেকি? আৰে পাগল, নাযাওঁ মই গুচি গ'লে তোমাক খং উঠাই জ্বলাব কোনে? মই বুকুত জোৰকৈ সাৱটি ধৰি ৰাখিলোঁ আৰু ৰ'ব নোৱাৰিলোঁ। মই জীৱনত প্ৰথমবাৰৰ বাবে কোনো নাৰীৰ বাবে কান্দিবলৈ ধৰিলোঁ আৰু এনেকৈ ক'লোঁ যে ভাল পাওঁ, বহুত ভাল পাওঁ পাগলীটোক, এৰি নাযাওঁ কেতিয়াও।